এভৰিৱান, আজি আমি গৰম পানীলৈ আহিছোঁ আৰু মোৰ লগত আছে মোৰ ভণ্টি আৰু এয়া মোৰ ভতিজা। আমি গৈ আছোঁ এতিয়া নাম্বৰ থাপিৰ পৰা আমি যাম এতিয়া গৰম পানীলৈ। আপোনালোকক দেখাম, আপোনালোকে চাই থাকক। দেখিছেনে দুয়োটা কাষ ইমান সুন্দৰকৈ গছ গছনিৰে ভৰা। এইটো চাইড দেখাইছো, এয়া দেখিছেনে আপোনালোকে। অলপ দেৰি পাছতে আমি গৈ গৰম পানীত উপস্থিত হ'মগৈ। এতিয়া এই ব্ৰিজখনেদি গৈ আমি পুখুৰীত পামগৈ। পুখুৰীলৈ এইখন নাম্বৰ নদী, আপোনালোকে চাই থাকক। দেখিছেনে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? ডিব্ৰুগড়ৰ পৰা ন? ঠিক আছে। আজি ইমান গৰমতো বিভিন্ন জেগাৰ মানুহ আহি ইয়াত উপস্থিত হৈছেহি। এয়া নাম্বৰ নদীৰ পানী একেবাৰে ঠাণ্ডা আৰু সেই ওচৰতে থকা পুখুৰীটোৰ পানী আকৌ গৰম। পুখুৰী একদম ওচৰৰ পৰা আপোনালোকক দেখাইছো। পানীবিলাক কেনেকৈ বুটবুটকৈ উতলি আছে। সকলোবিলাক মানুহে পানী চুই চাইছে। মই এতিয়ালৈকে চোৱা নাই, চুম আৰু। এতিয়া আমি হেঙিং ব্ৰিজত উঠিম। এয়া দেখিছেনে এখন গৰম পানীৰ হেঙিং ব্ৰিজ। চবেই উঠিছে ইয়াতে। ক'ৰ পৰা আহিছা? যোৰহাট ন? আচ্ছা, আমি গোলাঘাট। হয়, দেখিছেনে এই হেঙিং ব্ৰিজৰ তলেদিয়ে এনেকৈ নাম্বৰ নদী বৈ গৈছে। ব্লগ সামৰণি মাৰিছে, ঘৰলৈ যাব ওলাইছোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ ৰিকুৱেষ্ট থাকিল মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব।